মনটো বেয়া লাগিল। যি নহওক মোৰ ঘৰলৈ ছাত্ৰ ছাত্ৰীসকল যাব। মই সাধাৰণভাৱে যিখিনি আপ্যায়ন কৰিব বিচাৰিছোঁ সেইখিনি বাবে আমাৰ ঘৰত মোৰ ছোৱালীজনী কালি গুৱাহাটীৰ পৰা আহিব, তেওঁলোকে অলপ লাগি আছে, এওঁতো লাগি আছে, অলপ বেয়া লাগিছে। তেতিয়াৰ পৰাই অলপ টোপনিও কম হৈছে, অলপ উক হৈ গৈছোঁ, আবেগিক হৈছোঁ। তথাপি তেতিয়া মই মোৰ কিশোৰী থকা ৰাস্তাটোৰে মই আমাৰ সন্মুখত নিজৰ ৰাস্তা সোমাই যায়। এই ৰাস্তাটো আমি আমাৰ সেইখিনি মানুহে নিজে বান্ধি থাকোঁ প্ৰতি বছৰে নিজৰ পৰ্যায়েৰে। তাত খুব পিছল হয়। কিমান কিশোৰী থকা ৰাস্তাৰে যেতিয়া মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গৈছে, মই আপ্লুত হৈছোঁ। তাৰপিছত দেখিছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলেও সেই কিশোৰী থকা ৰাস্তাৰে গৈছে। যি নহওক মই যি তেওঁলোকে কষ্ট কৰিছে, মই মোৰ অলপ হ'লেও মই আপ্লুত হৈছোঁ। মোৰ বহুত ভাল লাগিছে। মই কৈছোঁ বিদায় মানে অলপ কোনে কি কয় নাজানো। মই মোৰ যিটো আমাৰ নামটো ভালকৈ কৈছিলোঁ, এইয়া বিদায় ল'লে কেনে লাগিব সেইটো জানিবি দে, বিদায় পিছত জানিবি। কোনে কি কয় নাজানো। মোৰ কিন্তু ভাল লগা নাই, খুব ভাল লগা নাই, খুব ভাল লগা নাই। সময়টো খুব বেয়া হৈ যায়, খুব বেয়া হৈ যায়। ৰাতিপুৱাই উঠি নিজৰ ৰুটিনখন নিজে বনাওঁ। আগতে তোমাৰ ৰুটিনখন বনাব লগা নাছিল। এখন ৰুটিন আছিল, সেইখন ৰুটিন আহি সেই ৰাতিপুৱা উঠো, মুখ হাত ধুই চাহ খাওঁ, কিবা খাওঁ, ভাতকেইটা খাই স্কুললৈ আহোঁ, আহি দেখা পাওঁ এখন ৰুটিন লিখি আছে। সেই ৰুটিনখনৰ মতে মই মোৰ জীৱন যাত্ৰাত আগবাঢ়ি যাওঁ। এতিয়া মই ৰাতিপুৱাই উঠো, মই মোৰ জীৱনৰ দিনটো ৰুটিনখন মই নিজেই লিখোঁ। কি লিখোঁ মই নিজেই নাজানো, মই লিখি যাওঁ। কেতিয়াবা গাটো বেয়া লাগিছে, বিছনাই মোৰ ৰুটিন। আজি শুই থাকি ভাল লাগিব, শুই থাকিম। হঠাৎ এদিন হৈছে ভালে হৈছে, ৰিটায়াৰমেণ্ট পাইছ, খেতিত লাগি যোৱা নাই। ভাবিছিলোঁ ৰিটায়াৰমেণ্ট পাম, খেতিত লাগি যাম, খেতি কৰিম, অলপ বিয়া কৰিম। এতিয়া তোমাৰ ভাল নালাগে। ভাল লগা সময়বোৰ হয়তো ছাত্ৰ ছাত্ৰীৰ মাজত লুকাই থাকে শিক্ষকৰ। সকলোখিনি সময় ছাত্ৰ ছাত্ৰীৰ মাজত লুকাই থাকে শিক্ষকৰ। আজি যিসকল শিক্ষকে অৱসৰ লোৱা নাই, তেওঁলোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁলোকৰ ভৱিষ্যত লুকাই থাকে, তেওঁলোকৰ হাঁহিবোৰ লুকাই থাকে। মই যেনেকুৱা হাঁহিবোৰ লুকাই আছো, মই যেনেকুৱা মোৰ ক'ব লগাখিনি সম্পূৰ্ণ মই ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিছিলোঁ। আৰু দাঙি ধৰি মই মোৰ অন্তৰত খুব খাই থকা খুব বিৰাট সমাজত থকা দেশবিধাৰ বিৰাট মই মোৰ খুবেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত দাঙি ধৰি মই মোৰ অন্তৰখন মুকলি কৰিছোঁ। এতিয়া মই নোৱাৰোঁ, কোনে মোৰ কথা বুলিব? আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ বাধ্য কথা বুলিবলৈ। মোৰ কথা বুলিব তেওঁলোক বাধ্য। আৰু সেইকাৰণে মই কৈ যাওঁ আৰু তেওঁলোকে শুনি যায়, বাধ্য হয়, সোনকাল ক্লাছ এটা হয়, ভাল লাগে। আজি এটা ভাল ক্লাছ কৰি আহিছোঁ, মনটো ভাল লাগে। বিজ্ঞানৰ যে আৰম্ভণিটো ভাল হ'ল, আৰম্ভণিটো ভাল হ'ল আৰু শেষটো ভাল হৈ যায়। কেতিয়াবা ভাল নালাগে ক্লাছ কৰি, কিন্তু কেতিয়াবা ক্লাছৰ ভিতৰত সোমাওঁ, সুন্দৰভাৱে ক্লাছটো কৰি যাওঁ, কি ভাল লাগি যায়। আজি এটা ভাল ক্লাছ কৰিব এনেদৰে জীয়াইছোঁ মোৰ কিমান শক্তিশালী হওক। ঘৰত কয় মোৰ ছোৱালীজনীলৈ কৈয়ে থাকে, মা হাঁহিবলৈ কোৱা অলপ, আৰু ভনকো কয় তেওঁলোকে, এওঁতো থাকে। কেতিয়াবা কেতিয়াবা নাটক কৰিব লগা আগতে এটা বাধা নিচিনাকৈ নিদিয়ে, তোমার অভিনয় করে বাধা দিয়ে ইঞ্জিনিয়ার কিহোরকে কৈছোঁ বাধা দিয়া নাই, সিহঁতৰ নাটক কৰি আহিব বাধা দিয়া নাই। এখন
আকৌ তো নাট্যগোষ্ঠীত সোমাই গ'লো আকৌ দাদা দিছিল মই বৰবৰে নাটক কৰিব যাওঁ কয় নাটক কৰিব যাব নালাগে ৰাতি অসুবিধা হ'ব এতিয়া মই আকৌ তো নাট্যগোষ্ঠীত সোমাই গ'লো বাধা দিয়া নাই ভাবিছে হাঁহি নেকি বাধা হাঁহিব পাহৰিছে নেকি মই সেইকাৰণে কৈছোঁ মই মোৰ সহকৰ্মীক কৈছোঁ আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ হাঁহি ছাত্ৰ ছাত্ৰীৰ মাজত শুকাই আছে শিক্ষক অৱসৰটো বেয়া শিক্ষকৰ অৱসৰ অফিচাৰ চাকৰি নহয় অফিচাৰ চাকৰিটো বেলেগ শিক্ষকৰ চাকৰিটো বেলেগ তেতিয়া আজি মই ইয়াত আহিছে বেলেগ লাগিছে কাষৰ ছাত্ৰ ছাত্ৰী বগা ধুনীয়া কাপোৰ দিয়ে সুন্দৰভাৱে কিন্তু এতিয়া অলপ বেলেগ লাগিছে এতিয়া অলপ মোক আবেগে হইতে পাবলৈ মন গৈছে এইটো যেতিয়া ঘৰলৈ যাম সেই লাগি যাব মনটো সময় সময় পাছ কৰিছোঁ টাইম পাছ কৰিছোঁ কিন্তু আগৰ দৰে মই মোৰ খেতি কৰা আগৰ দৰে মই শ্ৰীবৃদ্ধি কৰিব পৰা নাই কিয় আগৰ দৰে মই এখন সুন্দৰ খেতি কৰিব পৰা নাই কিয় কাৰণ মোৰ মনটো অলপ কিবা হৈছে নেকি ভাবিছোঁ কেনেকৈ কি কৰিম নালাগে পঠিয়াই নিজে আহি তোমাৰ কাষৰে গুচি আহিব প্ৰথমে তুমি ফুলৰ দৰে উৎপাদিত হোৱা ফুলৰ দৰে বিকশিত হোৱা আৰু ফুলৰ দৰে সুগন্ধি হোৱা সমাজে তোমাক বিচাৰি আহিব সমাজ তুমি বিচাৰি যাব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সমাজে তোমাক বিচাৰিব মইনো কি কওঁ মই অৱসৰ হোৱা নিজৰ মতে নিজে বুজি কৰা জন অৱসৰ প্ৰাপ্ত শিক্ষক কেতিয়াবা যদি মই মোৰ ছাত্ৰ ছাত্ৰী কম আছে মোৰ এতিয়া কম আছে যেন অচিনাকি ছাত্ৰী হওঁ মোৰ গৌৰৱ কৰিছোঁ অচিনাকি হ'লেও চিনাকিৰ দৰে মই কিছু কথা কৈছোঁ তথাপি মই মোৰ চিনাকি ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা কিবা কাৰণত কিবা কৈছোঁ যদি সেয়া হ'ল মোৰ তোমালোক মানুহ হোৱাৰ স্বাৰ্থতহে মই কৈছোঁ আৰু লগতে মই মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী তথা মোৰ কৰ্মচাৰীক মই যদি কেতিয়াবা মোৰ জানিও হ'ব পাৰে অৰ্থনীতি হ'ব পাৰে কিবা যদি তেওঁলোকক বেয়া লগা কিবা কৈছোঁ আজি মই মোৰ সেইটো মোৰ সুন্দৰ সেইটোৱে আজি কাৰণ মই আজি এটা কথা ভাবিছোঁ মই ক'ব লাগিব এইখনেই মই আজি মঞ্চত বহি কৰা মিটিং প্ৰথম ৩২ বছৰৰ পিছত আজি মই এখন মঞ্চত বহিছোঁ এইখন মঞ্চ মই কোনোদিনে মই মঞ্চত বহি পৰা বন্ধ থকা দিলে হাৰিছোঁ আজি কিছুদিন আগত লক্ষীপুৰ আমাক বজাৰত ওলাইছোঁ লক্ষীপুৰত ক'লে যে ছাৰ এটা আপোনাক ভাবিয়ে মাতিম আপুনি আহক কামখা এটা কথা লক্ষী মন্দিৰৰ এইখন মঞ্চত মইহে কাৰোবাক গামোচা পিন্ধাও মইহে কাৰোবাক সন্মান জনাওঁ মই কিন্তু সন্মান নকৰোঁ মই সন্মান ল'বলৈ খুব বেয়া পাওঁ ক'ব নোৱাৰোঁ কি এয়া মোৰ নিজস্বতা সন্মান মই নিজে দি বিচাৰোঁ মই আনক সন্মান দিবলৈ বিচাৰোঁ আহা মই সন্মান দিম মই যেতিয়াই জানো মই লক্ষী পূজাত বহু কেইজনক গামোচা পিন্ধাইছোঁ বহু কেইজনক মই সন্মান দিছোঁ আৰু মন থকা দিজাৰে হাইস্কুলত আজি মই প্ৰথম কৰিছোঁ দায়িত্ব আৰু আজিয়ে মোৰ সম্ভৱ এইখনে মোৰ শেষ সভা এই মিটিং হয়তো হ'ব পাৰে বিশেষ নকওঁ মই মোৰ ভুল যদি কৰিছোঁ মাৰ জনা বিচাৰিছোঁ আজি কষ্ট কৰি মোৰ যোৱাৰ বাবে মই এইখিনি মই মোৰ ভাষণ সামৰণি মাৰিছোঁ ধন্যবাদ।